হাই বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আৰু এতিয়া বৰ্তমান আমি আছোঁ লখৰাত এখন ফিল্ড আছে আৰু এই ফিল্ডখনত বৰ ধুনীয়া ৰাস হয়। আৰু এয়া পাওঁতে মই সকলোকে পবিত্ৰ ৰাসৰ অভিনন্দন জনালোঁ। অকণমান লেট হ'ল আৰু এতিয়া বৰ্তমান গুৱাহাটীত আছোঁ। যিহেতু গুৱাহাটীত ৰাসৰ পৰিৱেশ আমাৰ আপাৰ আছামৰ নিচিনা নহয়। শিৱসাগৰ, যোৰহাট বা ডিব্ৰুগড়ত যিটো ৰাস হয় সেইটো ৰাস আমি ইয়াত দেখিবলৈ নাপাওঁ। আৰু ইয়াত ৰাসটো আজি কমেও 4 বছৰৰ পৰা চাই আছোঁ। ইয়াৰ ৰাসটো অকণ বেলেগ ধৰণৰ। ইয়াত হয় মূৰ্তি ৰাস। মূৰ্তিবিলাক ধুনীয়াকৈ সজাই চোৱা থাকে আৰু এটা চিন ক্ৰিয়েট কৰা থাকে। তো সেই বস্তুটো চাই বেয়া নালাগে। আৰু ইয়াত আপোনাৰ মানে কি হয়, ইয়াত আপোনাৰ ৰাসত বিভিন্ন ধৰণৰ খেল হয়। লটাৰী খেলবিলাকে ৰাসতহে হয়। যেনেকৈ আমাৰ দেৱালীত আপোনাৰ লটাৰী খেলোঁ আমি, বিভিন্ন ধৰণৰ বস্তু পাওঁ। ইয়াত সেই বস্তুটো আপোনাৰ ৰাসত হয়। আৰু ইয়াত ৰাসত বিভিন্ন ধৰণৰ খেল হয়। আপুনি ইয়াত হাঁহ, কুকুৰা, মুৰ্গীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খেল ইয়াত আমি দেখিবলৈ পাওঁ। গতিকে মই আপোনালোক আজি গোটেই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত আছে আমাৰ ৰাহুল নেওগ আৰু সীমান্ত নেওগ আৰু এটা ভাইটি আছে শিৱসাগৰ। আমি লাষ্ট 4-5 বছৰৰ পৰা গুৱাহাটীত ৰাস চাই আছোঁ আৰু একেখন ৰাস মঞ্চলৈ আহোঁ। আৰু নলবাৰীৰ ফালে আমাৰ যোৱা হোৱা নাই বাৰু, যোৱাৰ প্লেন এটা আছে। নে ৰাহুল নেওগ, ইয়াৰ যিটো ৰাসৰ মানে অলপ বৰ্ণনা দিয়াচোন, কেনেকুৱা ধৰণৰ ৰাস হয় ইয়াত? ৰাসত একচুৱেলি আমাৰ ফালে দেৱালীৰ নিচিনা মানে এই জোৱা খেল টাইপে আৰু মানে এই হাঁহ পায়, কিবা কিবি কণী পায়, মুৰ্গী পায়, আমি দেখাই থাকিম। দেখাম আজি আপোনালোকক সেই সমগ্ৰ দৃশ্যটো মই দেখাবলৈ চেষ্টা কৰিম। আৰু মূৰ্তিবিলাক কেনেকৈ সজাই থোৱা থাকে সেইখিনিও অলপ দেখুৱাম। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাই যাম। অথবা নালামৰা পথে প্ৰস্থান কৰে। আমি ধৰ্মপ্ৰাণ ৰাইজে নেতাকে অৱগত কৰা হ'ল যে ৰাজস্থলীৰ সন্মুখৰ পথছোৱাত যাতে অযথা যান জঁটৰ সৃষ্টি নকৰে। আৰু ফাইনেলি আমি আহি পালোঁ ৰাস মণ্ডপ। আৰু ৰাস মণ্ডপ মানে আপোনাক ভয়ংকৰ মানে মানুহৰ ভিৰ, খোজ কাঢ়িবলৈ জেগা নাই। মই আপোনালোকক পূজাৰ নিচিনা, গতিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মানুহৰ কিমান ভিৰ। আৰু ইয়াত কিছুমান প্ৰগ্ৰেমো চলি আছে। প্ৰগ্ৰেমবিলাক কেনেকৈ হৈছে মই আপোনালোকক দেখুৱাম। সমগ্ৰ ভিডিঅ'টো একেলগে চাই থাকিব। প্ৰজাপিতা ব্ৰহ্মকুমাৰীজ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমি আপোনালোকৰ সন্মুখত এটি লঘু নাটিকা, যাৰ নাম হৈছে নিশা মুক্তি। আজি আমি সকলোৱে আৰু এই ৰাস মঞ্চৰ পৰা মই আপোনালোকক ৰাসৰ ভিডিঅ'সমূহ দেখাবলৈ গৈ আছোঁ আৰু মন কৰি চাই থাকিব। আৰু ইয়াত তেওঁলোকে এটা বৃন্দাবনৰ সুন্দৰ দৃশ্য উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। এয়া কৃষ্ণই বৃন্দাবনত মূৰ চৰাই থকা অৱস্থাত খুব ধুনীয়াকৈ দৃশ্যটো উপস্থাপন কৰিছে। আৰু আপোনালোকে চাই নিশ্চয় ভিডিঅ'টো ভাল পাব। এয়া সুন্দৰ বৃন্দাবনৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। গণেশপুৰ আৰু এই আপোনালোকে দেখিছে বাবা গণেশ বহি আছে খুব ধুনীয়াকৈ। জয় গণেশ বাবা। আৰু এই দৃশ্যটোত আপোনালোকে দেখিছে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰসমূহ, মৎস্য, কুৰ্ম, নৰসিংহ, বামনৰ পৰশুৰাম। আৰু এই দৃশ্য দেখিবলৈ পাইছে, এইটো হৈছে ৰাসৰ প্ৰধান দৃশ্য। ইয়াত শ্ৰীকৃষ্ণ গোপীসকলৰ লগত বিভিন্ন ধৰণৰ খেলি থকা অৱস্থাত দেখিবলৈ পাইছে। আচলতে ৰাসৰ দৃশ্যটো এইটোৱে, ৰাধা কৃষ্ণ আছে ইয়াত, বিভিন্ন ধৰণৰ গোপীসকলৰ লগত তেওঁলোকে খেলা কৰিছে। ৰাসৰ আটাইতকৈ ভাল লগা দৃশ্যটোৱে হৈছে এই, আৰু ইয়াকে কয় ৰাসলীলা। আৰু এইখিনি যে দেখিছে, এইখিনি কিন্তু কোনো মূৰ্তি নহয়, এওঁলোক হৈছে জীৱন্ত মানৱ। আৰু এটা ল'ৰা আৰু ছোৱালী এনেকৈ ধুনীয়াকৈ সজাই তেওঁলোকে ৰাধা কৃষ্ণৰ এটা উপস্থাপন কৰিছে। ৰাধা কৃষ্ণৰ কিছুমান দৃশ্য দেখাবলৈ চেষ্টা
ধ্বংসৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱ। পিছত দেখিছে এয়া হৈছে বসুদেৱে কৃষ্ণক লৈ গৈ আছে। বৈদ্য বৰষুণ দিছে চকে। আমাৰ হোৱাহেঁতেন নেওকে শিয়ালটো মাৰি খাই পোৱাহেঁতেন। কি ধুনীয়া সুন্দৰ দৃশ্য। আৰু এয়া হ'ল শ্ৰীকৃষ্ণই পুতনাক বধ কৰাৰ অৱস্থা এটা সুন্দৰ দৃশ্য তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। কি বস্তু? এয়া কালি দমনৰ সুন্দৰ দৃশ্য আপোনালোকক ইয়াত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এই দৃশ্যটো দেখিছে, ইয়াত এটা কুকুৰে এটা মদাহী মানুহৰ মুখত চুচু কৰি থকা এটা সুন্দৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখন এখন সুন্দৰ গাঁৱৰ পৰিৱেশ, য'ত সাধাৰণ অসমীয়াবাসীয়ে বিভিন্ন ধৰণৰ কাম, মাছ ধৰিছে। এইখন লখৰা প্ৰাথমিক বিদ্যালয়খন দেখাবলৈ চেষ্টা কৰিছে তেওঁলোকে। ইয়াত তেওঁলোকে দেখুৱাইছে এটা মৰণা মৰা সুন্দৰ দৃশ্য। আজিকালি গৰুৱে মৰণা মৰা দৃশ্যবিলাক দেখিবলৈ নোপোৱা হ'ল, কিন্তু তথাপিতো আমি নিজে সৰুৰ পৰা দেখি অহা দৃশ্যবিলাক দেখিবলৈ পাইছোঁ। আৰু এইটো হৈ গ'ল মেজি। আগতে মানুহবিলাকৰ ঘৰত খুব থাকে, কিন্তু আজিকালি মেজি বস্তুটো নাইকিয়া হৈ গ'ল। আৰু এইটো যে দেখিছে, এইটো হৈছে পল হৈছে মাছ মৰা এবিধ বিশেষ সঁজুলি। আৰু এতিয়া আমি সোমাই গৈ আছোঁ কৈলাশৰ ভিতৰলৈ। তেওঁলোকে এটা কৈলাশৰ সুন্দৰ দৃশ্য তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। তো গতিকেলৈ বস্তুবিলাক খুব সুন্দৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। ইয়াত কাকাখুৰ বধ কৰিলে। চিতল মাছৰ খেল হৈ আছে, চিতল মাছৰ খেল। মানুহৰ ভিৰ। এইটো খেল চাওক, এইটো ডেঞ্জাৰ খেল। বটলত আপুনি মাছটো মাৰি দিব লাগে। ছাগলী খাব লাগে। মাৰিব লৈছে। মাছ আৰু মই ৰাসৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। নাজানো কিমান কি দেখুৱাব পাৰিলোঁ, কিন্তু আপোনালোকে গম পালে যে লখৰাত ৰাস এনেকৈয়ে হয়। ধন্যবাদ।